নমস্কাৰ বন্ধুসকল, মোৰ এই বিশেষ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাম যে EPFOৰ পইচা কেনেকৈ ক্লেইম কৰে, মানে PFৰ পইচা। প্ৰথমে যিকোনো এটা ব্ৰাউজাৰত যাব, গুগল ক্ৰম নহ'লে যিকোনো গুগল ব্ৰাউজাৰত যাই কিনে UAIN লিখিবা। তাৰপিছত তেনেকৈ আহিব। তাৰপিছত ডিষ্টাৰ্বত কৰি ল'ব। তাৰপিছত এনেকৈ আপোনাৰ ইউএন নম্বৰটো যদি মুখস্থ আছে জানে সেই নম্বৰটো মাৰি দিব। নম্বৰটো মাৰি দিলে হৈ যাব। তাৰপিছত এইটো কেপচাৰ কোডটো লিখিব ভালকৈ, যাতে কেপচাৰ কোডটো যাতে একো ভুল নহয়। যেনেকৈ আছে এনেকৈ লিখি দিব। চিং ইন কোড দিব। তাৰপিছত লেটাৰ কৰি দিব, এনেকৈ এটা চাৰ্ট আহি যাব। তাৰপিছত ছাৰ্ভিচ ইয়াতে আছে, অনলাইন ছাৰ্ভিচ বুলি আছে ন, ইয়াতে ক্লিক কৰিব। অনলাইন ছাৰ্ভিচৰ এই কোণাতে এইটোত আছে ক্লাইম 3199, এইটোত ক্লিক কৰি দিব। তাৰপিছত এনেকৈ মোৰ এইটো গোটেই হৈ আছে কমপ্লিটলি। এনেই পইচাটো ট্ৰেন্সফাৰ কৰিলে ট্ৰেন্সফাৰ হৈ যাব, কিন্তু মই কৰা নাই, কিন্তু মই এতিয়া নকৰোঁ। আকৌ সেইটোত তেনেকৈ আহি যাব আপোনালোকৰ হ'লে। বাকী এইখিনি চব ফিল আপ কৰিব লাগিব। কেনেকৈ কি কৰিব লাগিব মই জনাম এইটো ভিডিঅ'ত নহয়, আৰু ভিডিঅ' এটা বনালে মই সেই ভিডিঅ'টোত আপোনালোকক গোটেইখিনি ডিটেইলছ জনাই দিম। তাৰপিছত এইটো মেনেজডত যাই কিনে KYC সেইটো চেক কৰিব, যদি আপোনাৰ KYC ঠিক আছে নে নাই। KYC মোৰ ঠিকেই আছে, KYCটো সেইটো চব বেংক এইটো এপ্ৰুভ হৈছে। আকৌ এইটো গোটেইখিনি মোৰ ক্লিয়াৰ আছে, মই দেখাই দিছোঁ ক'ত কেনেকৈ যাব পাৰে। এইটোৱে বেংক পেণ্ট এইটো চব আছে, এতিয়া লিখি দিব। তাৰপিছত এইখিনিহে মই জনাইছোঁ আপোনালোকক, আকৌ মই জনাম। কিন্তু এই ভিডিঅ'টো যদি ছাপোৰ্ট পাওঁ বা এই ভিডিঅ'টো যদি চাই সকলোৱে বা কিবা ভুল হ'লেও মোক জনাব। মই নতুনকৈ বনাইছোঁ না এই ভিডিঅ'টো।